এলিয়া আহমেদৰ বাইদেৱে লিখা গীত এটি শব্দ কথা ভুল আছে, গতিকে সেইবিলাক কথা ভুল হ'লে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয়তো। সেইকাৰণে সেইবিলাক গীতিকাৰৰ ওচৰত গৈ পেলাই শুদ্ধকৈ শিকি লৈ পেলাই লিখি লৈ পেলাই গালে ভাল লাগে আৰু সেইটো কথা। তাতে আমি জীয়াই থাকোঁতে যদি তেনেকৈ শুনো অশুদ্ধকৈ তেতিয়া বেয়া লাগে অকণমান, সেইটোৱে কথা। আৰু কি আহ্বান জনাব আপুনি? মই আহ্বান জনাই শুদ্ধকৈ গাব লাগে, ভৱিষ্যতলৈ তেনেকৈ সুধিলে হ'ল আৰু জীৱিত থকা মানুহ আমি যদি নাথাকোঁ, এলিয়া আহমেদো নাথাকোঁ। মই দুখটো জুবিন দাক মই কেতিয়াও দুখ দিবলৈ মই নোৱাৰোঁ, কাৰণ জুবিন দা হাৰ্টথক, জুবিন দা আমাৰ এক থাকে। কিন্তু কেতিয়াবা ভুল হৈ যাব পাৰে, একো ডাঙৰ কথাটো নহয়। একচুৱেলি দীপেন বৰুৱাৰ দ্বাৰাই মানে আমাৰ জ্যেষ্ঠ মানুহ, তেওঁ মানে কি যিটো কৈছে সেইটো নোহোৱাও নহয়। আজি যদি জীৱিত অৱস্থাত যদি তেওঁলোকে যদি ভুলকৈ শুনে অকণমান দুখ পাবই। আৰু সেইটো কথা লৈ পেলাই দীপেন বৰুৱাক যিমানখিনি মানে কমেণ্ট কিছুমান মানে কৈছে, ইমান বেয়া বেয়া কমেণ্ট একচুৱেলি নাপায়। কাৰণ জুবিন দাইতো ক'লেই ন লাষ্টত যে যদি কিবা হৈছে মোৰ এনেকৈ কৈছে আৰু ভাল মূলতে কৈছে। দীপেন বৰুৱাক দাক মানে ইমান বেয়াকৈ কোৱা নাই। কিন্তু কিছুমান মানুহে ইমান অসভ্যালিকৈ মানে মেছেজ কিছুমান কৈছে, একটো একদম খুব মানে গৰিহণা দিবলগীয়া কেছ মানে। কাৰণ কিয় তেওঁ নিজেও কৈছে, কাৰণ জুবিন দা যেতিয়া গান গাবলৈ শিকিছে তেতিয়া দীপেন বৰুৱাহঁতৰ গান আমাৰ দেউতাহঁতে শুনে, কিমান ধুনীয়া ধুনীয়া গান আজিও বুকু মানে কিছুমান মানুহৰ কাৰণে হাত পৰি যায়। আমিও ভাল পাওঁ, এতিয়া আমি উঠি অহা নতুন প্ৰজন্ম, আমি মানে ধৰি লওক এইবিলাক ৰিমিক্স কৰি দিলে আমি বেছি ভাল পাওঁ। কিন্তু আমাৰ দেউতাহঁতে বা তেওঁলোকৰ বয়সৰ মানুহবিলাকে সেইবিলাক একচুৱেলি কৰিলে বেয়া পায়, কাৰণ ষ্টেপ বাই ষ্টেপ গৈছেতো। কিন্তু তেওঁক যেতিয়া মানে ইমান বেয়াকৈ কৈছে, মোৰ মানে দুখ লাগিছে। দুখ লগাৰ কাৰণে আজি মানে মই সেইটো কথা ক'বলৈ গৈছোঁ। কিন্তু মই এটা কথা সত্য, কিন্তু জুবিন দাক মই দুখ দিব নিবিচাৰোঁ, কাৰণ জুবিন দা আমাৰ হাৰ্টথ্ৰব আৰু তেওঁ হ'ল আমাৰ দেউতাহঁতৰ হাৰ্টথ্ৰব মানে। সেইকাৰণে মানে মই কেতিয়াও কাকো বেয়াকৈ ক'ব নাযাওঁ। কিন্তু মাজত কিছুমানে যে বেয়া বেয়া কমেণ্ট কৰিছে, সেই কথাটো মানে খুব দুখ লাগিছে। আজি মানুহ মাত্ৰে ভুল হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়, ভুল হৈ যাব পাৰে। ভূপেন দাও যেতিয়া ভূপেন হাজৰিকাৰ যেতিয়া মৰিছিলে, তাক এটা মানে গানত লৈ পেলাই অকণমান খেলি মেলি হৈছিল, মানে আলিংগন কৰি বুলি এটা মানে গানত আছিলে। সেই শব্দটো লৈ পেলাইও মানে ভূপেন হাজৰিকা যেতিয়া ঢুকাইছিল তেতিয়া সেই কথাটো লৈ পেলাইও টপিক্স এটা আহিছিলে। কিন্তু সেইটো তেনেকৈয়ে গুচি গ'ল, মানে তেনেকৈ শুদ্ধ হয় নহয়, গানৰ হয়ত মানে মিলি যায়। সেই তেনেকুৱা নিচিনা কথা। জুবিন দাও যেতিয়া আজি এইটো কথা ভুল আছে, জুবিন দাইতো ক'লেই, কাৰণ জুবিন দাহঁতৰ গুৰুবিলাক হ'ল তেওঁ, মানে গুৰু আছিল যেতিয়া তেওঁলোক। আৰু আমি জানামতে মানে পুৰণা লোহাৰ আৰু এতিয়া লোহাৰ, পুৰণা গাড়ী এতিয়া গাড়ী বহুত পাৰ্থক্য আছে। হয়, আমি কম্পিউটাৰ যুগৰ, কিন্তু টাইপ থাকোঁতেও তেনেকৈয়ে চলি আছিল। সেইকাৰণে মানে কৈছোঁ কি, মানুহক কেতিয়াও মানে বেয়া ঠাট্টা এইকেইদিন কেতিয়াও কৰিব নালাগে। আজি তেওঁ সেইটো কমেণ্টৰ ওপৰত যেতিয়া বহুত বেয়াকৈ মানে কিছুমানে কৈছে, হয়তো দীপেন বৰুৱাৰ দ্বাৰাই মানে হয়তো তেওঁ অন্তত আঘাত পাবও পাৰে। মানে মই ভিডিঅ'টো বতোৱাৰ অৰ্থটো এইটোৱে হ'ল, যাতে এনেকুৱা কিছুমান শব্দ নিলিখিব যিটো শব্দত মানে দীপেন বৰুৱাৰ দ্বাৰাই মানে যাতে অন্তত আঘাত পায়। কাৰণ তেওঁ আমাৰ কাৰণে জ্যেষ্ঠ, জুবিন দা আমাৰ কাৰণে হাৰ্টথ্ৰব। সেইকাৰণে মই কাকো বেয়া ক'বলৈ নিবিচাৰোঁ। কিন্তু মই বেয়া এইটো কাৰণে মই ভিডিঅ'টো আজি বনাবলগীয়া হ'ল, দীপেন বৰুৱা দাক যিমানখিনি মানে বেয়া ভাষাৰে মানে বেয়া হেৰিয়ে মানে কমেণ্ট কিছুমান কৰিছে, হয়তো ভিডিঅ'টো এতিয়া মই চাওঁতে পোৱা নাই, কাটিয়ে দিলে নেকি নাজানো। কিন্তু ভিডিঅ' কিছুমানে বহুত বেয়া অশ্লীল ভাষা কিছুমান লিখিছে, বহুত বেয়াকৈ কৈছে। ক'ব নালাগে, কাৰণ দুইজনে আমাৰ অসমৰ কাৰণে দুইজনে আমাৰ গৌৰৱ। সেইকাৰণে এজনকো আমি কেতিয়াও মানে বেয়াকৈ চাব নালাগে। যেনে এতিয়া চাওক, কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙাখন বিখ্যাত বা আমাৰ অসমখন বিখ্যাত। সেইকাৰণে কি আমাৰ বাঘ বা হৰিণা কি কিবা কিবি মৰিলে কৰিলে জানো আমাৰ তাক শাস্তি নহয়, চব সমানেই শাস্তি হ'ব। এশিঙীয়া গড়ৰ কাৰণে যদি বিখ্যাত হয়, তাত আমাৰ হৰিণা গড় বাঘ মানুহৰ কাৰণেও আমাৰ কাৰণে বিখ্যাত। মানে জুবিন দা যদি আমাৰ কাৰণে বিখ্যাত হয়, তেওঁ আমাৰ কাৰণে বিখ্যাত। জুবিন দা আমাৰ কাৰণে বিখ্যাত, আৰু দীপেন বৰুৱা দাহঁত আমাৰ দেউতাহঁতৰ কাৰণে বিখ্যাত। হয়, আমি মই কৈছোঁৱেই, ৰিমিক্সবিলাকহে আমি ভাল পাওঁ, সেইবিলাক আমি বেয়া পাওঁ। মানে গানটো ভাল পাওঁ, ৰিমিক্সটো আমাৰ বেছি ভাল লাগে। মানে সেই তেনেকুৱা মানে ষ্টেপ বাই ষ্টেপ যেতিয়া গৈছে, জুবিন দাহঁতো অকণমান মুখখন কথাটো কওঁতে পিছলি হ'ব পাৰে, একো ডাঙৰ কথাটো নহয়। আৰু জুবিন দাইতো দুখটো হৈছে যদি জুবিন দাইতো লগতে ক'লেই যে আজি আমাৰ তেওঁৰ পৰা শিকিবলগীয়া আমি বহুত আছে। জুবিন দাহঁত মানুহে যদি সেইটো কথা কয়, কাৰণ আমি কমেণ্ট কৰাবিলাক আমিনো কোন। সেইকাৰণে মই কৈছোঁ, কিছুমান কমেণ্ট কৰিবলৈ যাওঁতে যে কাৰোবাৰ যদি অন্তত আঘাত লাগে, সেই তেনেকুৱা কমেণ্ট এটা নকৰাই ভাল। আৰু মেইন কথা, কমেণ্ট এটা কৰিবলৈ যাওঁতে যদি কোনো একো অৰ্থটো বুজি নাপায়, তেতিয়া কমেণ্ট কৰি লাভ নাই। কাৰণ জুবিন দাইতো কৈ দিলে না, তেওঁৰ পৰা শিকিবলগীয়া আমি বহুত আছে। কাৰণ সেই অকণমান শব্দ পিছলাৰ কাৰণে তেওঁলোকৰ মাজত কমেণ্টছটো হৈ গ'ল। কিন্তু আমাৰ নিচিনা কিছুমান মানুহে, মানে মই নহয়,
কিছুমান মানুহে ইমান মানে বেয়া বেয়া শব্দটো লিখি পেলাই তেওঁৰ মনত আঘাত দিয়াটো মই কেতিয়াও নিবিচাৰোঁ। আৰু সেইকাৰণে মই একচুৱেলি ভিডিঅ'টো বনাবলৈ মোৰ মন নাছিলে, কাৰণ মানে কালি পৰহিৰ পৰা যেতিয়া ভিডিঅ'টো মই চাই আছোঁ মানে অন্তৰত অকণ দুখ লাগিছে। জুবিন দাক যদি ভাল পাওঁ আমি তেওঁকো ভাল পাব লাগিব, কাৰণ আমি ক শ্ৰেণীৰ পৰা পঢ়িলেহে আমি BA MA পঢ়িব পাৰোঁ। কেছটো গম পাইছেনে? মানে আমি তেওঁৰ পৰা শিকি অহাৰ পিছতহে আমি জুবিন দাক লগ পাইছোঁহি। মানে অৰ্থাৎ গান শিকোঁতে আমি জানো যে গান শিকোঁতে কিছুমানে সেই সাৰেগামা পাহে মিলাই লয়, তাৰপিছতহে গানটো সুৰ মিলাই। আমি ডাইৰেক্ট গৈ পেলাই জুবিন দাৰ নিচিনাকৈ মানে ভাল মানে গান গাবগৈ আমি নোৱাৰিম। সেই দীপেন বৰুৱাহঁতৰ নিচিনা বা ভূপেন হাজৰিকাহঁতৰ নিচিনা বা মানে কি খগেন মহন্তৰ নিচিনা তেনেকুৱা সুৰ আমি মিলাই ল'ব লাগে। তাৰপিছতহে আমি ধৰি লওক যিবিলাক গায়ক নতুনকৈ আহিছে তেওঁলোকে বুজি পায় চাগে এখন কিবা কয় এখন মই নামেই নাজানো এনেকৈ বজোৱাখন, সেইখনতে শিকিয়ে তেওঁলোকে বহুতখিনি বুজিলে। সেইকাৰণে কিছুমান ভিডিঅ' মানে কমেণ্ট কৰিব যাওঁতে যাতে কাৰো আঘাতত মানে অন্তৰত নালাগে, সেই তেনেকুৱা কমেণ্টেই কৰিব লাগে। কাৰণ মই ভিডিঅ'টো আপোনালোকক দেখুৱাই লৈছোঁ, তেওঁতো ইমানকৈ বেয়াকৈও কোৱা নাছিল, কিন্তু মানুহখিনিহে তেওঁক বেয়া কৰি পেলালে। তো ভিডিঅ'টো যদি কিবা মোক বনাওঁতে কাৰোবাৰ যদি অন্তৰত আঘাতটো লাগিছে মোক বেয়া পাব নালাগে, কাৰণ মই জুবিন দাও সাৰ্থক, জুবিন দা আমাৰ ইয়াত থাকে আৰু তেওঁ আমাৰ মৰমৰ। সেইকাৰণে মই কাকো বেয়া কৰিব দিয়া নাই, যাতে ভৱিষ্যতে তেনেকুৱা কমেণ্ট যাতে নকৰে, যাতে বেলেগ মানুহে কোনো আঘাত নাপায়। আৰু যদি মই ভিডিঅ'টো বনোৱাৰ কাৰণে কোনোবাই বেয়া পাইছে, চৰি আৰু।